হাই গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ হৈছে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আজি গৰু বিহু, গতিকে মই এইমাত্ৰ উঠিছোঁ অলপ আগতে। গৰু বিহুত কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। বলক আমাৰ এতিয়া গৰু ধুৱাবলৈ গৈছে, গতিকে কি কৰে মই অলপ দেখুৱাম আৰু আপোনালোকক। ঠিক আছে, ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া আমাৰ নদীত গৰু ধুৱাই আছে। গৰু বিহুৰ দিনা আমাৰ ইয়াত নিউজ লাইভ আহিছিল, গতিকে সেইকাৰণে মানুহবিলাকৰ ভিৰ হৈছে। হাই গাইজ, মই গৰু ধুৱা চাই আহিলোঁ। এতিয়া যিহেতু গৰু বিহু, গতিকে গৰু বিহু বুলি অলপ চোতালখন মুছোঁ। তো চাই থাকিব ব্লগটো। ঠিক আছে। এয়া বিহু বুলি অলপ চোতালখন মুচিলোঁ। চোতাল মুচি আছে। আজি ৰাতিপুৱা সোনকালে উঠিছে। হাই গাইজ, এতিয়া মই হালধি আৰু মাহ খুন্দিব লৈছোঁ গালত সানিবৰ কাৰণে। তো এয়া হালধি আৰু এইখিনি মাহ, মই এইখিনি এতিয়া খুন্দি লওঁ, তাৰপিছত লগাইছোঁ। এইখিনি এতিয়া মই পটাত পিচি ল'ম। মিক্সিতো পিচিব পাৰি, কিন্তু মই পটাত পিচিছোঁ, যিহেতু গালত লগাম, গতিকে পটাত পিচি লগালে মই বেছি ভাল বুলি ভাবোঁ। সেইকাৰণে চাই থাকিব ব্লগটো। মোৰ মাহ আৰু হালধি খুন্দা হ'ল, এয়া চাওঁ, এয়া হালধি আৰু এইখিনি মাহ। এতিয়া মই লগাম। প্ৰথমতে লগাম হালধি। সালাম কই দেখা খিৰখিৰাই গ'ল মই নাজানো, দেখা খিৰখিৰাই গ'ল মই নাজানো। পেটলৈ ভাত নোযোৱা, পেটলৈ ভাত নোযোৱা। ঐ কিনো হাঁহিতিৰে মহিলা, ঐ নুবুজা সাঁথৰ হ'ল মই নাজানো, নুবুজা সাঁথৰ হ'ল মই নাজানো। নোকোৱাকৈ মনৰ কথা, নোকোৱাকৈ মনৰে কথা ঐ কিনো চাৱনিৰে চালাম কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো, দেহা খিৰখিৰাই গ'ল মই নাজানো। পেটলৈ ভাত নোযোৱা, পেটলৈ ভাত নোযোৱা। মই গা পা ধুই আহিলোঁ। এতিয়া অলপ পূজা কৰিম, মানে শৰাই দিম ঘৰতে। আৰু কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। আৰু মই যিহেতু নতুনকৈ ভ্লগ বনাব ষ্টাৰ্ট কৰিছোঁ, গতিকে ভ্লগবোৰ প্ৰথমতে কিবা কিবি ভুল হ'ব পাৰে, গতিকে ভুলবোৰ শুধৰাই দিব বুলি মোৰ আশা থাকিল। তো চাই থাকিব আৰু কি কৰোঁ। হাই গাইজ, আপোনালোকে পিঠা বনালেনে? আমাৰ আজিহে পিঠা বনাব, গতিকে পিঠা বনাবৰ কাৰণে এতিয়া যাম পিঠাগুড়ি খুন্দিবলৈ। আজি আমাৰ পিঠা বনাব।
এয়া চাওক ঢেঁকী দি আছোঁ। তো মই এতিয়া পিঠাগুড়িখিনি খুন্দি লওঁ, তাৰ পাছত লগ পাই আছোঁ। হাই গাইছ, তো বনাইছোঁ এতিয়া পিঠা। এয়া পিঠা বনাইছোঁ। মা হাই গাইছ, এতিয়া বাজিল 10টা আৰু আমাৰ পিঠা বনোৱা হৈ গ'ল। আজিৰ ভ্লগটো মই ইমানতে সমাপ্ত কৰিব ওলাইছোঁ। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে বা মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আগলৈও মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। মোক এনেকৈয়ে আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। লগতে আজিৰ ভ্লগটো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।